শৈলকণ্ঠ ৰায়বৰুৱাই কাপলাই বিলত জঁপিয়াই আত্মহত্যা কৰাৰ পিছত তেওঁৰ গৰ্ভৱতী পত্নী অকলশৰীয়া হৈ পৰিল। তেওঁক নিজৰ ঘৰলৈ নিয়া হ'ল। কিন্তু ৰায়বৰুৱাৰ আত্মহত্যাৰ ঘটনাই বৰ্ণদ্দি মন্দিৰ পূজা পদ্ধতিত আমূল পৰিৱৰ্তন সাধন কৰিলে। কিন্তু কোন আছিল শৈলকণ্ঠ ৰায়বৰুৱা? তেওঁ কিয় আত্মহত্যা কৰিছিল? তেওঁৰ মৃত্যুৱে কিদৰে মন্দিৰৰ পূজা পদ্ধতিত আমূল পৰিৱৰ্তন সাধন কৰিছিল? বৰ্ণদ্দি মন্দিৰেই বা ক'ত আছে? এই সকলো প্ৰশ্নৰ উত্তৰ পাবলৈ আমি যাব লাগিব খ্ৰীষ্টীয় ৭ম শতিকাৰ পৰা দ্বাদশ শতিকাৰ মাজভাগলৈ। ৬০০ বছৰীয়া আহোম ৰাজত্বৰ দিনৰে পৰা নিৰবিচ্ছিন্নভাৱে পূজাপাঠ চলি অহা এটা দুৰ্গা মন্দিৰ। ৫১৭ বছৰীয়া এই দুৰ্গা মন্দিৰটো আছে নলবাৰী জিলাত। বৰ্ণদ্দি নামেৰে জনাজাত এই বুৰঞ্জী প্ৰসিদ্ধ মন্দিৰটো খ্ৰীষ্টীয় ৭ম দ্বাদশ শতিকাত শৈৱ আৰু শাক্ত ধৰ্মৰ লোকে এই মন্দিৰত পূজা অৰ্চনা আৰম্ভ কৰিছিল। বৰ্ণদ্দিৰ আছে নিজস্ব ইতিহাস। ইয়াত আহোম ৰজাদিনীয়া পৰম্পৰা তথা ৰীতি নীতিৰ মাধ্যমেৰে অনুষ্ঠিত হয় দুৰ্গা পূজা। পুৰণি দিনত এই পূজাতে নৰবলি দিয়াৰ প্ৰথা আছিল। আহোম ৰাজবংশৰ দ্বাৰা ৰায়বৰুৱা উপাধিতেই প্ৰতিষ্ঠা কৰা নীলকণ্ঠ ৰায়বৰুৱাৰ পৰিয়ালৰ শৈলকণ্ঠ ৰায়বৰুৱাৰ কুলদেৱী দেৱী দুৰ্গাৰ স্বপ্নাদেশ মৰ্মে দুৰ্গা পূজাৰ দিনাখন দেৱীৰ চৰণত নৰবলি দিছিল। ইফালে ক্ষত্ৰিয় বৰ্ণৰ শৈলকণ্ঠ ৰায়বৰুৱাই নৱমী তিথিত নৰবলি দিয়াৰ বিষয়টো চন্দ্ৰকুছিস্থিত বৰুৱাৰ যোগেদি আহোম স্বৰ্গদেউৰ দৃষ্টিগোচৰ হয়। নৰবলি দি আহোম স্বৰ্গদেউৰ ৰোষত পৰাৰ ভয়ত গৰ্ভৱতী পত্নীৰ সৈতে চাকৰ বাকৰসহ শৈলকণ্ঠ ৰায়বৰুৱাই নিশাৰ ভিতৰতে কাপলাই বিলত আত্মজাহ দিয়ে। আহোম স্বৰ্গদেৱে শৈলকণ্ঠ ৰায়বৰুৱাৰ আত্মজাহৰ খবৰ পাই ৰায়বৰুৱাৰ খিতাপ ৰদ কৰে আৰু তেতিয়াৰ পৰাই উপাধি হিচাপে শৈলকণ্ঠ ৰায় ডেকা লিখিবলৈ আৰম্ভ কৰে তেওঁৰ বংশধৰসকলে। ইফালে শৈলকণ্ঠৰ গৰ্ভৱতী পত্নীক পুনৰ বৰ্ণদ্দিলৈ ঘূৰাই অনা হয়। শৈলকণ্ঠ ৰায়বৰুৱাৰ পদাংক অনুসৰণ কৰিয়ে দুই পুত্ৰ আপাৰাই ডেকা আৰু পৰ্বতৰাই ডেকাই আৰু তেওঁলোকৰ বংশধৰসকলে আজি কোপতি কুলদেৱী দেৱী দুৰ্গাৰ পূজা কৰি আহিছে। বৰ্ণদ্দি দুৰ্গা মন্দিৰৰ উৎপত্তিৰ সন্দৰ্ভত আছে কিছু তাৎপৰ্য। সংস্কৃতত নৰ মানে মানুহ। দেৱী দুৰ্গাৰ চৰণত নৰ দি অৰ্থাৎ মানুহ দি পূজা কৰাৰ কাৰণে এই মন্দিৰৰ নাম বৰ্ণদ্দি হ'ল। এই ভাগ দুৰ্গা পূজাত মৃন্ময় মূৰ্তিৰ পৰিৱৰ্তে ৰাম কলগছসহ ৯বিধ উদ্ভিদেৰে নৱপত্ৰিকা দেৱীৰ মূৰ্তি সাজি পূজা কৰা হয়। নৰবলি দি ৰায়বৰুৱাৰ পৰিয়াল আহোম স্বৰ্গদেউৰ ৰোষত পৰাৰ পিছতে এই স্থানত নৰবলি বন্ধ হৈ পৰিছে। ইয়াৰ পৰিৱৰ্তে দেৱী দুৰ্গাৰ শ্ৰীচৰণত হাঁহ পাৰ ম'হ উচৰ্গা কৰি মুকলিকৈ এৰি দিয়া হয়। মন্দিৰৰ মহত্বৰ বিষয়ে বিভিন্ন ধৰণৰ কাহিনী শুনিবলৈ পোৱা যায়। এগৰাকী মহিলাই ৭ বছৰ ধৰি দুৰ্গা পূজাৰ দিনকেইটা অনাহাৰে থাকি কেৱল মন্দিৰ পৰিষ্কাৰ কৰাতে নিজকে নিয়োজিত ৰাখিছিল। তেওঁৰ উদ্দেশ্য আছিল এটাই, দীৰ্ঘদিনে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা তেওঁৰ জীয়ৰীক সুস্থ কৰি তোলা। আৰু ৭ বছৰৰ পিছত দেৱীৰ আশীৰ্বাদত তেওঁৰ যুৱতীগৰাকী সম্পূৰ্ণ সুস্থ হৈ পৰে। ১২ বছৰ আগৰ এটা অলৌকিক ঘটনা। এজন সোণাৰীয়ে সোণৰ সৈতে বেলেগ ধাতু মিহলাই মন্দিৰত এপাহ ফুল আগবঢ়াইছিল। কিন্তু এই ফুল আগবঢ়োৱাৰ পিছতে সপোনত বাৰে বাৰে মা দুৰ্গাই সোণাৰীজনক অন্য এপাহ শুদ্ধ সোণেৰে নিৰ্মিত ফুল দিবলৈ কৈছিল আৰু অৱশেষত সোণাৰীজনে শুদ্ধ সোণেৰে নিৰ্মিত এপাহ ফুল আগবঢ়াইছিল। এবাৰ এজন পুৰোহিতে পূজা কৰিবলৈ বেলপাত ছিঙিছিল আৰু
কাঁইতে বিন্ধাত তেওঁৰ হাতত তেজ ওলাইছিল আৰু সেই তেজ বেলপাতত লাগিছিল। সেই বেলপাতেই তেওঁ পূজাত ব্যৱহাৰ কৰাত পূজা কৰি থকা অৱস্থাতে পূজাৰীজন মুখেৰে ফেন উলিয়াই মূৰ্ছা যায়। পিছত পৰিয়ালৰ লোকে দেৱীৰ ওচৰত কাকুতি মিনতি কৰাত সুস্থ হৈ পৰে পূজাৰীজন। এনে বহু অলৌকিক ঘটনাৰাজি ৰাইজৰ মুখে মুখে শুনিবলৈ পোৱা যায় বৰনদী দুৰ্গা মন্দিৰক লৈ। আপুনিও যদি সময় পায় নলবাৰীত থকা এই ভাগ মা দুৰ্গাৰ মন্দিৰলৈ এবাৰ আহিব। ধন্যবাদ।